উচ্চতম ন্যায়ালয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 চন হ'ব লাগে বুলি আজি ৰায়দান কৰিলে আৰু আমি উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক সন্মান জনাইছো আৰু এই ৰায়ক আমি আদৰণি জনাইছো কাৰণ অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনত আৰু অসম চুক্তিৰ অনুসৰি 1971 চনৰ 25 মাৰ্চৰ আগত অসমত থকা সকল ভাৰতীয় নাগৰিক আৰু 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিকোনো ধৰ্মৰ লোক তেওঁলোক বিদেশী গতিকে অসম চুক্তিৰ যিটো স্পিৰিট এই কথাটো আমি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকে মানি লৈছে আৰু আমি সকলোৱে মানি লৈছিলোঁ আৰু অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্ত কৰি অসমৰ পৰা সকলো বিদেশীক খেদি পঠিয়াবলৈ সকলো পক্ষ একত্ৰিত হৈছে তাৰ পিছত সেই অসম চুক্তিৰ আধাৰত এনআৰচি উন্নীতকৰণ হ'ল এনআৰচিৰ লগতে অসমৰ ভোটাৰ তালিকা সংশোধন আৰু সকলো কাম অসম চুক্তিৰ আধাৰত হ'ল তাৰ পিছত এটা চক্ৰই বিদেশী সমস্যাটোৰ সমাধানৰ পথ ৰুদ্ধ কৰি এই ইছ্যুটোক দীৰ্ঘদিন জীয়াই ৰাখি কোনোবাই হয়তো তেওঁলোকে সাংগঠনিক চান্দা বৰঙণিৰ কাৰণে আৰু কিছুমানে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে এই বিষয়টোত এটা খেলিমেলি সৃষ্টি কৰি আৰু 50-100 বছৰলৈ বিদেশী সমস্যাটো জীয়াই ৰাখিবলৈ তেওঁলোকে অপচেষ্টা কৰিছিল আৰু উচ্চতম ন্যায়ালয়তো তেওঁলোকে গোচৰ তৰিছিল আৰু উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে দীৰ্ঘদিন ধৰি এই বিষয়টোত শুনানি গ্ৰহণ কৰিছে আৰু সকলো কথা চালি জাৰি চাই এটা অতি সুন্দৰ আৰু সুচিন্তিত ৰায়দান কৰিছে যে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষটো 1971 চন থাকিব লাগিব অৱশ্যে এই ক্ষেত্ৰত অসমৰ ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰেও বিজেপি চৰকাৰেও যিটো শপতনামা উচ্চতম ন্যায়ালয়ত দিছিল তাত এই কথাটো কৈছিল যে তেওঁলোকেও 1971 চনটোক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে মানে কাৰণ অসম চুক্তিত 1971 চনটো মানি লোৱাৰ আৰু এটা কাৰণ আছিল যে বাংলাদেশ স্বাধীন হোৱাৰ পিছত ইন্দিৰা গান্ধী আৰু শেখ মুজিবুৰ ৰহমানৰ মাজত যিটো চুক্তি হৈছিল সেই চুক্তিত এই কথাটো উল্লেখ আছিল যে 1971 চনৰ পিছত যদি কোনো বাংলাদেশৰ পৰা কোনো লোক ভাৰতত আহে তেনেহলে তেওঁলোক বাংলাদেশী বিদেশী বুলি চিনাক্ত হ'ব তেওঁলোকক খেদি পঠাব লাগিব আৰু যদি ভাৰতৰ পৰা কোনো লোক বাংলাদেশত যায় তেওঁলোকক ভাৰতীয় বুলি খেদি পঠিওৱা হ'ব যেহেতু বাংলাদেশৰ ৰাষ্ট্ৰৰ জন্মই হৈছে 1971 চনত গতিকে তাৰ আগত যদি কোনো লোক তাৰ পৰা ভাৰতলৈ আহিছে বা ভাৰতৰ পৰা পূৰ্ব পাকিস্তানলৈ গৈছে সেইটো বাংলাদেশ ৰাষ্ট্ৰই তেওঁলোকক খেদিব নোৱাৰে ল'ব নোৱাৰে কাৰণ তেতিয়া বাংলাদেশ ৰাষ্ট্ৰই নাছিল সেইটো তেতিয়া পাকিস্তান আছিল গতিকে বাংলাদেশে কৈছে যে আমাৰ ৰাষ্ট্ৰ যেতিয়া জন্ম হ'ল সেইদিনাৰ পৰা এইটো কাউণ্ট হ'ব আৰু সেই কথাটো বিবেচনাত ৰাখিয়েই অসম চুক্তিত 1971 চনৰ 25 মাৰ্চক ভিত্তিবৰ্ষ কৰা হৈছিল যাতে যিসকল বিদেশী চিনাক্ত কৰা হয় তেওঁলোকক যাতে অসমৰ পৰা বিতাড়িত কৰিব পৰা যায় আৰু ইন্দিৰা মুজিব চুক্তি অনুসৰি বাংলাদেশেও যাতে সেই নাগৰিকসকলক বা সেই বাংলাদেশীসকলক গ্ৰহণ কৰে গতিকে এই কথাটো সকলো পক্ষই মানি লৈছিল আৰু এই কথাটো আমি সকলোৱে ভাবিছিলোঁ যে এতিয়া বাংলাদেশী চিনাক্ত হওক আৰু 1971 চনৰ পিছত অহা সকলো বাংলাদেশীক বাংলাদেশলৈ বিতৰণ কৰা হওক আৰু বাংলাদেশ চৰকাৰে সেইটো গ্ৰহণ কৰিব লাগিব কিন্তু তাৰপিছত বিজেপি চৰকাৰে ইয়াত এটা নতুন ৰাজনৈতিক পাশা খেল খেলিলে তেওঁলোকে পাৰিত কৰি যিসকল হিন্দু বাংলাদেশী তেওঁলোকক আকৌ ভাৰতীয়কৰণ কৰাৰ কাৰণে তেওঁলোকে এখন আইন প্ৰণয়ন কৰিলে তেওঁলোক যদি 1971 নহয় যদি তাৰ 20-30-40 বছৰ পিছতো আহিছে তেওঁলোকো ভাৰতীয় হ'ব গতিকে ধৰ্মীয় দৃষ্টিকোণেৰে যদি কোনো হিন্দু খ্ৰীষ্টান বা বৌদ্ধ জৈন শিখ এইবিলাক যদি বাংলাদেশী পিছতো আহিছে তেওঁলোকক ভাৰতীয়কৰণ কৰা হ'ব অসম চুক্তিক নস্যাৎ কৰিব বিচাৰিলে কিন্তু উচ্চতম ন্যায়ালয়ে অসম চুক্তিৰ স্পিৰিটটো বুজি পালে আৰু অসম চুক্তিত যেনেকৈ 1971 চনত নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ কৰা হৈছিল আৰু 1971 চনৰ পিছত অহা হিন্দু মুছলমান সকলো বিদেশী অসমৰ পৰা যাব লাগিব এই যিটো অসমবাসীৰ যিটো আৱেগ অনুভূতি আৰু অসম চুক্তিৰ যিটো স্পিৰিট এই কথাটো উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ দ্বাৰা প্ৰতিপন্ন হ'ল আমি পুনৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক সন্মান জনাইছো আদৰণি জনাইছো আৰু আশা কৰিছো অসম চৰকাৰেও এই ৰায় অনুসৰি আৰু অসমৰ সকলো
দল সংগঠন আৰু অসমবাসী নাগৰিক সকলোৱে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক